दिमाग में। हम बस अरे घूमेंगे फिरेंगे नाचेंगे गाएंगे और टुपुस कोड़ी घूमिए जाता है। Hello guys, welcome to my channel. Guys, aku আপোনালোকৰ সকলোৰে ভাল। So guys, welcome কৰিছো আপোনালোকক অসম কমেডি চেনেললৈ। So পুনৰ আপোনালোকৰ মাজত কিছু পানী নিউজৰ ভিডিঅ' লৈ চাই ভাল পোৱা সাবস্ক্ৰাইব আৰু লাইক কৰিব। লগতে বন্ধু হৈ শ্বেয়াৰ নিশ্চয় কৰিম। আৰু যদি আপুনি মোৰ আগৰ ভিডিঅ' মোৰ চোৱা নাই তেন্তে মোৰ চেনেলত থকা ডিছক্ৰিপশ্যনত চেক কৰক। তাত থকা ইনষ্টাগ্ৰাম আইডি অথবা ফেচবুক আইডিসমূহ লগ ইন কৰি মোৰ ভিডিঅ'সমূহ চাই ল'ব পাৰা। So guys, মানুহ হলে ৰাতিপুৱা 10টা মানতহে শুই উঠিব লাগে, কাৰণ 4টা বজাততো হাঁহ কুকুৰা উঠে। गया खत्म লৰাটোৱে তৰাবোৰ দেখিলে আজিকালি বৰকৈ কান্দে, কাৰণ তাৰ একজনীৰ নামো তৰালী আছিল। ইমান ডাঙৰ হলো বা তথাপি উৰাজাহাজৰ শব্দ শুনিলে আকাশৰ ফালে চোৱা অভ্যাসটো আৰু নগল। মন্ত্ৰী হৈ হোৱাটছআপ নম্বৰ দি দিছে। তুমি এজনী সাধাৰণ ছোৱালীহে, কিহৰ ইমান লেবেল হে? লেপৰ ভিতৰত সোমাই মোবাইল টিপা ইমান সহজ নহয়। আৰে ভাই, মাজে মাজে কৰিয়ালৰ নিচিনাকৈ উশাহ ল'বলৈ বাহিৰত ওলাই আহিব লাগে। भाई मारो मुझे, मारो मारो मुझे, मारो मारो। नहीं, ये मजाक हो रहा है। एक सेकंड यार, मजाक हो रहा है। চিনেমাতহে দেখা পাওঁ, ৰিয়েলিটিত আজিলৈকে কাকো আঁঠুকাঢ়ি প্ৰপ'জ কৰা দেখা নাপালোঁ। ঠাণ্ডা দিনবোৰ সঁচাকৈ বহুত বেয়া দিন। চাহ পৰা টাইট থাকিলে ঠাণ্ডা লাগে, আনফালে ৰ'দত থাকিলে আকৌ মোবাইলৰ ডিছপ্লেখনেই নেদেখা হৈ পৰে। প্ৰেম কৰাটো কিমান ৰিস্ক, একমাত্ৰ সেইজনী ছোৱালী বুজে যাৰ ঘৰত দাদা আছে। Okay guys, আজিলৈ দিয়া মোক